সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত আজি যিটো ভয়ংকৰ যিটো হত্যাৰ চেষ্টা কৰিছিল এইটো খুবেই গৰিহণা। মই ভাবো অসমৰ গোটেই দলৰ মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। কোনো দলৰ হৈ বা কোনো পক্ষ হৈ এইটো নহয়, এইটো ব্যক্তিগত হিচাপে ৰাজনৈতিক ষড়যন্ত্ৰ হিচাপে যিটো হিংসাত্মক ঘটনা আৰম্ভ হৈছে অসমত, সেইটো যাতে এই প্ৰতিবাদৰ দ্বাৰা আপুনি সকলোৱে মিলি যাতে এইটো বন্ধ হ'ব লাগে। কাৰণ এইটো এনেকুৱা হিংসাত্মক ঘটনা, এজন সাধাৰণ ৰাইজ কেনেভাৱে সুৰক্ষিত হ'ব। তথা ভাৰতবৰ্ষত যদি এজন সাংসদৰ কোনো নিৰাপত্তা নাই, তেনেহলে আমি সাধাৰণ মানুহ হিচাপে কেনেভাৱে নিৰাপত্তা। আজি চাওক যিটো ঘটনা, যেতিয়া ৰকিবুল হুছেইনে এটা মিটিঙলৈ যোৱা সময়ত যি দুৰ্বৃত্তসকলে এনেভাৱে ভয়ংকৰ আক্ৰমণ কৰিছে, সেই আক্ৰমণ হয়তো বিশ্বত আপোনালোকে দেখিব পাৰিছে, আপোনালোকে পৰিলক্ষিত হৈছে। কিন্তু যিটো ঘটনা এইটো খুবেই নিন্দাজনক, খুবেই লজ্জাৰ ঘটনা। যিটো অসমত সাহসীয়া চৰকাৰ থকা সত্বেও সদায় কয় যে সাধাৰণ মানুহৰ এটা নিৰাপত্তা হৈ থাকিব, প্ৰতিজন মানুহৰ নিৰাপত্তা থাকিব। কিন্তু আমাৰ প্ৰশ্নটো উদয় হৈছে যে এজন সাংসদ প্ৰায় 10 লাখ ভোটত তেখেতে জয়ী হোৱা এই ভাৰতবৰ্ষৰ ভিতৰত এটা ইতিহাস ৰচিলে। সেই ইতিহাস ৰচাৰ পিছত সকলোৱে সাংসদ গৰাকীক চিনি পায়। ইমান ভোটৰে জয়ী হৈ সেই সাংসদ গৰাকী যেতিয়া এটা ৰাস্তাৰে গৈ থকা সময়ত এই দুৰ্বৃত্তসকলে আক্ৰমণ কৰিব, তেখেতৰ দেহৰক্ষীৰ লগত আক্ৰমণ কৰিব, সেই ঘটনাটো কোনেও মানি ল'ব নোৱাৰে। এজন এছাম মানুহ হিচাপে, এজন অসমীয়া হিচাপে, এজন ভাৰতীয় হিচাপে, কাৰণ এইটো খুবেই এটা ভয়ংকৰ ঘটনা। ইয়াতকৈ ভয়ংকৰ ঘটনা আৰু কি হ'ব পাৰে আপোনালোকে নিজে এবাৰ ভাবক। এজন সাংসদ হিচাপে যদি ৰাজপথত ওলাব নোৱাৰে, তেনেহলে আপুনি সাধাৰণ মানুহ হিচাপে কেনেকৈ ৰাজপথত ওলাব পাৰি। তথা ভাৰতবৰ্ষখন ক'ত গৈ আছে এই বৰ্তমান সময়ছোৱাত, সেইটো আপোনাৰ মোৰ বহুত চিন্তনীয় হৈ পৰিছে। সাংসদ গৰাকীৰ লগত কিবা ষড়যন্ত্ৰ থাকিব পাৰে, কিবা ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে, কিবা ব্যক্তিগত ষড়যন্ত্ৰ থাকিব পাৰে, কিন্তু এজন মানুহক পাব্লিক প্লেচৰ ভিতৰত এনেভাৱে সংগঠিত কৰা ঘটনা কেতিয়াও মানি নলয়। ইয়াৰ বিৰুদ্ধে সকলোৱে ওলাই আহিব লাগে। কোনো দলৰ কথা নহয়, কোনো সংগঠনৰ কথা নহয়, সকলোৱে নিজৰ ফালৰ পৰা প্ৰতিবাদ কৰিব লাগে। কাৰণ সেইটো হৈছে আপোনাৰ সময়, আৰু আপুনি প্ৰতিবাদ কৰি এইবোৰ দেখাব লাগে যে অসমৰ সভ্যতা কেনেকুৱা। আজি যদি আপোনাৰ নিৰাপত্তাৰ বিষয়ে বা আপুনি অধিকাৰৰ বিষয়ে আজি আপুনি নিজে মাত নামাতে, সেইটো হ'ব আপোনাৰ এটা দুৰ্বলতা। সাংসদ গৰাকীৰ লগত দেহ আৰক্ষী দিছে, নিৰাপত্তা আৰক্ষী দিছে, সেইসকল সাংসদ গৰাকীক নিৰাপত্তা দিবলৈ। কিন্তু সেই নিৰাপত্তা আৰক্ষীসকলক, দেহ আৰক্ষীসকলক দুৰ্বৃত্তসকলে এনেকেবাৰে পিটিলে, পিটাই ইয়াৰ পৰা খেদি পঠিয়ালে। আৰু কিমান ডাঙৰ সাহস থাকিলে তেখেতৰ অস্ত্ৰত হাত দি, অস্ত্ৰত তেখেতক টাচ কৰি তেখেতক অস্ত্ৰ কাঢ়ি নিবলৈ বহুত চেষ্টা কৰিছিল, আৰু সেইসকলে পিটন খাই ইয়াৰ পৰা দেহ আৰক্ষী ইয়াৰ পৰা পলায়ন কৰিছে। সেই কথা মোৰ মুখৰ নহয়, সাংসদ গৰাকী নিজে ৰকিবুল হুছেইনে মন্তব্য দাঙি ধৰিছে। আৰু গোটেই ভিডিঅ'টো আমি নেক্সট ভিডিঅ'ত আপলোড কৰি আছো, আপোনালোকে চাব। এই ঘটনাটো গোটেই বিষয়টো মোবাইলত বন্দী হৈছে, কেমেৰাত বন্দী হৈছে। এই ঘটনাটো সকলোৱে দেখিব পাৰিছে, আৰু এই ঘটনাটোক লৈ বহুতেই নিন্দা জনাইছে। আৰু মই ভাবো আপুনিও এই ঘটনাটোক লৈ নিন্দা জনাব লাগে। আৰু দিন দুপৰতে এনেকুৱা মানুহে দুৰ্বৃত্ত মুখত কলা কাপোৰ ঢাকি আজি এজন সাংসদ গৰাকীক যদি আক্ৰমণ কৰিবলৈ সাহস পাইছে, ইমান কটকটীয়া নিৰাপত্তা পুলিচ আৰু কিমান ক্ষমতাশালী দেশত আমি বসবাস কৰাৰ পিছতো যদি সাংসদ গৰাকীৰ ওপৰত এনেভাবে অত্যাচাৰ, জুলুম চলে, হত্যাৰ চেষ্টা চলে, তেনেহলে ইয়াতকৈ আৰু কবলৈ ভাষা নাই। এজন সাংসদ গৰাকীৰ লগত যদি সদায় এনেকুৱা অৱস্থা হয়, তেনেহলে আপুনি সাধাৰণ ৰাইজ হিচাপে আপুনি কোন দেশত বসবাস কৰিছে, নিজে এবাৰ প্ৰশ্ন উদয় কৰক নিজক। মই ব্যক্তিগতভাৱে মই প্ৰতিবাদ কৰিছো আৰু ইয়াক গৰিহণা দিছো। মই কোনো দলৰ পক্ষ হৈ বা কোনো ৰাজনীতিৰ পক্ষ হৈ, মই কোনো দলক লৈ, সংগঠনক লৈ কোনো লগত জড়িত নহয়। মই ব্যক্তিগতভাৱে এই মন্তব্যবোৰ কৰিছো, আৰু আপোনাৰো অধিকাৰ আপুনি নিজে দাঙি ধৰক। নহলে হয়তো এই দেশখন ক'ৰ পৰা কলৈ যাব সেইটো হ'ব চিন্তনীয় বিষয়। এটাৰ পিছত এটা আক্ৰমণ হোৱাৰ পিছতো এজন সাংসদক ইমান দুৰ্বলতা দেহ আৰক্ষী দিয়ে, সেইটো হৈছে খুবেই লজ্জাৰ বিষয়। কাৰণ
আপোনালোকে জানেই, সকলোৱে জানেই, চৰকাৰে জানেই যে এই মানুহৰ লগত, এই সাংসদ গৰাকীৰ লগত সদায় এনেভাবে সংগঠিত হৈ আছে। মজবুত কটকটীয়া নিৰাপত্তা থকা উচিত। আৰু এনেকুৱা দেহৰ আৰক্ষী দিছে, 2-3 চোৰ খাই, থাপুৰ খাই, 2-3 গুচা খাই ইয়াৰ পৰা পলায়ন কৰিছে নিজৰ জান বচাবলৈ। আৰু এটা শেষত এটা কথা কব বিচাৰিছো যে দেহ আৰক্ষীৰ লগত অস্ত্ৰবোৰ দিয়ে, আৰু সেই অস্ত্ৰবোৰ আচলতে কিয় দিয়ে? ইমান ভয়ংকৰ ঘটনাত যদি এই গুলিত এটা ফুটাব নোৱাৰে, ইয়াত যদি এই অস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰে, এনেকুৱা দুৰ্বৃত্তক যদি আঘাত খানিব নোৱাৰে, এনেকুৱা দুৰ্বৃত্তক যদি কিবা কন্ট্ৰোলত ৰাখিবই নোৱাৰে, তেনেহলে এই দেহ আৰক্ষীৰ হাতত অস্ত্ৰবোৰ কিয় দিয়ে? এই অস্ত্ৰবোৰ আচলতে কিয় দিয়ে? সেইটো হৈছে ডাঙৰ প্ৰশ্ন। আজি অস্ত্ৰ থকাৰ পিছতো, এছাম পুলিচ থকাৰ পিছতো চৰকাৰৰ বিৰোধী হ'ব পাৰে, কিন্তু এজন ভাৰতৰ সাংসদ, অসমৰ সাংসদ, কিন্তু সেই সাংসদ এছাম পুলিচ দেহ আৰক্ষী থকাৰ ফলতো তেখেতৰ এনেভাবে ভয়ংকৰ আক্ৰমণ, এইটো কিয়? আৰু এই ঘটনাটোৰ লগত যিসকল জড়িত আছে প্ৰত্যেকজন মানুহক এটা এটাকৈ তুলি আনি তেখেতৰ তৎক্ষণাৎ ব্যৱস্থা হ'ব লাগে। এনেকুৱা ব্যৱস্থা হ'ব লাগে যাতে এনকাউন্টাৰ, যেনেকে অপৰাধীসকলক দেখা পাওঁ যে হঠাৎ তৎক্ষণাৎ কি হয় যে এনকাউন্টাৰ হৈ যায়। সেইবাবে আপোনালোকে এনেকুৱা ব্যৱস্থা লওক যে এই গুণ্ডাসকলক যিকোনো সময়ত আপোনালোকে কৰায়ত্ব কৰক, তদন্ত কৰক, সঠিক তদন্ত কৰক, উচিত তদন্ত কৰক। তদন্ত কৰি এনেকুৱা দুৰ্বৃত্তসকলক অসমৰ পৰা একদম মুচি দিব লাগে। এনেকুৱা দুৰ্বৃত্ত অসমত কোনো অধিকাৰ থাকিবলৈ অধিকাৰ নাই, কাৰণ তেখেত হৈছে দুৰ্বৃত্ত, ডকাইতৰ কোনো স্থান নাই অসমত। সেইটো আমি সদায় দাবী জনাও। ধন্যবাদ। বোলে ভালে থাকক, কুশলে থাকক।